নমস্কাৰ, মই নাজিৰুল আপোনালোকৰ লগত আছোঁ। যিসকল কম্পিউটাৰ দোকানী তথা স্কুলৰ ছাৰ বাইদেউসকল ভিডিঅ'টো চাই আছে সেইসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। কাৰণ চৰকাৰৰ পৰা বিশেষকৈ এটা লিংক দিয়া হৈছে শিক্ষা সেতু এক্সাম। শিক্ষা সেতু এক্সামত কেনেকৈ ষ্টুডেণ্ট এড কৰিব পাৰিব তাৰ বিষয়ে আজিৰ এইটো ভিডিঅ'ৰ আমি দেখুৱাই দিম। ষ্টুডেণ্ট এড অথবা এডিটিং বা ষ্টুডেণ্ট ৰেজিষ্টাৰ কৰিব পাৰিব। তাৰে কাৰণে এটা লিংক দিছে চৰকাৰৰ ফালৰ পৰা। এই লিংকটোত আপুনি যাব লাগিব আৰু এই লিংকটোত যাই পিনে ইয়াতে আপোনালোকৰ স্কুলৰ ইউজাৰ নেমটো দিব লাগিব। তাৰ পাছত পাছৱৰ্ডটো দিব লাগিব। তাৰ পাছত কেপচাটো ফিল কৰি লগইনটো কৰি ল'ব। কেপচাটো মই দি লওঁ 98GH আৰু কেপচাটো দি লগইন হ'ব। এনেকৈ যেতিয়া ছাৰ্ভাৰটো অপেন থাকে তেতিয়া সোনকালে হৈ যায় আৰু যেতিয়া ছাৰ্ভাৰটো বন্ধ থাকে তেতিয়া অহাৰ সম্ভাৱনাটো নাথাকে। তো ইয়াতে যাব লাগিব 3 ডটত ক্লিক কৰি ষ্টুডেণ্ট মেনেজমেণ্টত চিলেক্ট কৰি ষ্টুডেণ্ট লিষ্টত চিলেক্ট কৰিব লাগিব। তাৰ পাছত আপোনালোকে কোনটো শ্ৰেণীৰ আমাৰ ইয়াতে বিশেষকৈ হাইস্কুল শিক্ষান্তৰ সেইকাৰণে ছেকশ্যন 9 ছেকশ্যন A B আৰু 10 দি আছে। আপোনালোকৰ যদি ক খ গ বা 1 2 3 4 5 6 এম ই স্কুলৰ LP স্কুলৰ যি স্কুলতে হয় আপোনালোকে ইয়াৰ পৰা কৰিব লাগিব। ইয়াতে পাইছে যে ষ্টুডেণ্ট বা আপুনি ধৰক আমি ইয়াতে এডিটিং কৰিছোঁ বুলি সেইকাৰণে এডিটিং দেখাইছে। আপোনালোকে যদি এটা ছাত্ৰৰ নাম চাৰ্চ কৰে যেনেকুৱা NAJI ইয়াতে ছাত্ৰৰ নামটো বিচাৰিব নালাগে, চাৰ্চ কৰি দিলে আহি যাব আৰু নহ'লে বহুত বিচাৰিব লাগে। ধৰক আপুনি এফালৰ পৰা কৰি যাব এইটো ষ্টুডেণ্টৰ অলেখাটো ধৰক এতে দি এডিটিং অপশ্যনত দি এই অপশ্যনবোৰ আপোনালোকৰ ফিল আপ কৰিব লাগিব। ইয়াতে দিয়াই আছে বিশেষকৈ আপুনি দিব লাগিব যে এণ্টাৰ ইউৰ ডিষ্ট্ৰিক্ট ব্লক কাষ্টৰ যিখিনি ষ্টাৰ মাৰ্ক দিয়া আছে ৰেড চিনেৰে এইখিনি গোটেই ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পাছত এইখিনি গেলাক তো পিছত নেক্সট মাৰি দিব। ইয়াতে ছাকচেছফুলি ইউৰ ডাটা এইটো হৈ গ'ল। তো এনেকৈ আশা কৰোঁ আপোনালোকে সকলোৱে এইখিনি কাম কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই দিব যাতে আমাৰ নতুন ভিডিঅ' আপলোড সকলোৰে আগত চাব পাৰি। ধন্যবাদ।